প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 7 তাৰিখে 11:45 বজাত কোকৰাঝাৰত আহি উপস্থিত হ'ব। তেখেতে প্ৰথমতে গুৱাহাটী বিমানবন্দৰত নামিব। গুৱাহাটী বিমানবন্দৰৰ পৰা তেওঁ পোনে পোনে কোকৰাঝাৰলৈ আহিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণ উপলক্ষে 7 ফেব্ৰুৱাৰী তাৰিখে আমি অসম চৰকাৰে বড়োলেণ্ড এৰিয়াত থকা 4খন জিলাৰে চৰকাৰী কাৰ্যালয়সমূহ আমি বন্ধ ঘোষণা কৰিছোঁ। স্কুল, কলেজ, কাৰ্যালয় সকলো সিদিনাখন আমি বন্ধ ঘোষণা কৰিছোঁ, যাতে সকলো ৰাইজে এই বিজয় উৎসৱত যোগদান কৰিব পাৰে বা যোগদান নকৰিলেও ঘৰত থাকিও যাতে টেলিভিশ্যনত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰগ্ৰেম চাব পাৰে। আমি BTCকো অনুৰোধ কৰিছোঁ যে তেওঁলোকৰ কাৰ্যালয়খিনিও যাতে 7 তাৰিখে বন্ধ দিয়া হয়। এই গোটেই অনুষ্ঠানটো আমাৰ অসম চৰকাৰ, BTC প্ৰশাসন আৰু চুক্তিত স্বাক্ষৰকাৰী আটাইকেইটা APSU, UBPO আৰু NDAP 4টা যি গোট আছিলে বা আছে তেওঁলোকৰ উদ্যোগত কৰা হ'ব। ইতিমধ্যে আমাৰ ডাইচ প্লেন আদি বনোৱা হৈছে আৰু সেই ধৰণে SPG আহি পেলাই নিৰাপত্তাৰ দিশটো চাইছে। অসম চৰকাৰৰ গড়কাপ্তানি বিভাগ আৰু BTC প্ৰশাসনৰ পৰা মঞ্চ আৰু গোটেই প্ৰিপাৰেশ্যনখিনি কৰা হৈছে আৰু ৰাজনৈতিকভাৱেও আমি এই সকলোৰ উপৰিও ভাৰতীয় জনতা পাৰ্টিৰ সদস্যসকলেও ইয়াত অংশগ্ৰহণ কৰিব। ৰাতিপুৱা মই নৱ শৰণীয়া ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ। তেখেতকো আমি অনুৰোধ কৰিছোঁ যে আপুনিও এই অনুষ্ঠানলৈ আহক আৰু সেইদিনাখন যাতে কোনো ধৰণৰ বন্ধ আদি নহয় তাৰ বাবেও মই তেখেতক আজি ৰাতিপুৱা অনুৰোধ কৰিছোঁ। ঠিক সেইধৰণে যোৱাকালি কোচ ৰাজবংশী সংগঠনৰ লগত জড়িত আটাইকে আমি যিমানখিনিক পাৰোঁ কালি মই কথা পাতিছিলোঁ, তেওঁলোককো সহযোগিতাৰ বাবে মই অনুৰোধ কৰিছোঁ। আৰু চুক্তিক লৈ যিখিনি আশংকা আছে 12 আৰু 13 তাৰিখে কোচ ৰাজবংশীয়ে হওক, আদিবাসীয়ে হওক, গোৰ্খাই হওক বা আমাৰ আন যি সংগঠন আছে বঙালী, ৰাভা বা আমাৰ যিমানখিনি জাতি জনগোষ্ঠী BTC এৰিয়াত আছে তেওঁলোকৰ লগত 12 আৰু 13 তাৰিখে অসম চৰকাৰে কথা পাতিব আৰু তেওঁলোকক আমি এই চুক্তিৰ পৰা যে কোনো ভয় খাবলগীয়া নাই সেই বিষয়ে আমি তেওঁলোকৰ আশংকাখিনি দূৰ কৰিবলৈ চেষ্টা কৰিম। GMDয়ে যিটো ভাবুকি দিছে আপোনাৰ আৰু যিটো জয়ন্ত মূল্যত ভাবুকি দিছে এইটো JMB হয়, ঠিক আছে, ভাবুকিটো দিবই আৰু কাৰণ তেওঁলোকৰ ভাবুকিটো তেওঁলোকৰ জেগাত থাকিব, আমিতো আমাৰ কাম কৰি যাব লাগিব, হয় নাই? ছাৰ, ইয়াত কিমান মানুহ সমাগম হ'ব? চাওক, মানুহৰ দায়িত্বটো মইতো ক'ব নোৱাৰোঁ। আমি ভাৰতীয় জনতা পাৰ্টিৰ পৰা আমি 50,000 1 লাখ মানুহ আমাৰ ফালৰ পৰা আহিব। বাকী BPF আৰু APSUৰ ফালৰ পৰা কিমান মানুহ আহিব এইটো তেওঁলোকে জানিব আৰু মই তেওঁলোকৰ হৈ ক'ব নোখোজোঁ। মই কিন্তু তেওঁলোকে যিহেতু পূৰ্ণ সহযোগিতাত হ'ব, মই ভাবোঁ যথেষ্ট মানুহ তেওঁলোকেও আনিব আৰু কোনোবাই বিশেষকৈ যিটো এটা শান্তিৰ পৰিৱেশ আহিলে মানুহে বহুত ভাল পাইছে। সেইকাৰণে মই ভাবোঁ যে কোকৰাঝাৰ টাউনত আৰু ইয়াৰ আশে পাশে যিমান যি ৰাইজ আছে সকলো আহিব। আমি কোকৰাঝাৰৰ 2-এটা ৰাস্তাও অলপ ভাল কৰি লৈছোঁ এইকেইদিনতে আৰু 6 তাৰিখ গধূলি আমি কোকৰাঝাৰ টাউনত চাকি বন্তি জ্বলাইও আমি এটা প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে কৃতজ্ঞতা জনাবৰ বাবে আমি চেষ্টা কৰিম। ছাৰ, কালচাৰেল থ্ৰুবোৰ থাকিব ছাৰ? কালচাৰেল থাকিব। ইয়াতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰগ্ৰেমৰ মাজত 10 মিনিটৰ এটা বাগৰুম্বা ডান্স থাকিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক হেলিপেডৰ পৰা মূল মঞ্চলৈ আদৰণি জনাওঁতে সকলো জাতি জনগোষ্ঠীৰ যি আমাৰ ইয়াত ডান্স ফৰ্ম আছে সেই ডান্স ফৰ্মেদি তেখেতক আদৰণি জনোৱা হ'ব আমাৰ আপ টু দ্য ডাইচ ফ্ৰম হেলিপেড। আৰু হেলিপেডৰ পৰা ডাইচত অহাৰ পিছত যেতিয়া আনুষ্ঠানিক আৰম্ভ হ'ব তেতিয়া ইয়াতে এটা বাগৰুম্বা ডান্স এটাও আমাৰ পৰিৱেশন কৰা হ'ব, যিটোৰ কাৰণে ৰাজ্য চৰকাৰে 10 মিনিট সময় ধৰিছে। PM-ৰ মিনিট প্ৰগ্ৰেমত কিমান সময় আহে আমি গম পাম। ছাৰ, বাহিৰৰ পৰা মানুহবিলাক যে আহিব কমিউনিকেশ্যনৰ কাৰণে চাওক, আমিতো সভাত আহিবৰ কাৰণে আমাৰ ফালৰ পৰা আমি কমিউনিকেশ্যন কৰা নাই, কাৰণ সেইখিনি কৰিবৰ কাৰণে বাছ লোৱা বা কিবা লোৱা সেইখিনি নিজৰ নিজৰ দলীয়ভাৱে বা সংগঠনৰ ফালৰ পৰা কৰা হ'ব। কিন্তু অসম চৰকাৰে ওদালগুৰি আৰু বিশেষকৈ ওদালগুৰিৰ নিকট
যিখিনি আমাৰ অঞ্চল আছে তাৰ পৰা যিসকলে ইয়াত আহিব খুজিছে তেওঁলোকৰ কাৰণে আমি 4খন ট্ৰেইন NF ৰেলৱেক দিব কৈছোঁ যে আপোনালোকে স্পেচিয়েল চলাই দিব।